নমস্কাৰ গাইজ, ভিডিঅ'টো থাম্বনেইলটো দেখি গম পাইছে স্যাৰ আজি ভিডিঅ'টো কি হ'ব আছে। মই আগৰ পুৰণা চেনেলটো আছিলে বনাইছিলোঁ, কিন্তু সেইটো মনিটাইজেশ্যন হৈছিলে। সেইখিনি আকৌ এটা ভুলৰ কাৰণে চব ডিষ্ট্ৰয় হৈ গ'ল, যাৰ বাবে মই আজি এমাহমান হৈ পিনি এটা ভিডিঅ' আপলোড কৰাই নাই সেইটো চেনেলত। মই চেনেলটো মানে দেখাই দিছোঁ একবাৰ বেক কেমেৰা কৰি পিনি। এইটো চাওক, এইটো চেনেল দেখিবলৈ এইটো নৰ্মেল ক'ত লাগিছে। এইটো ভাবিছে কি আপুনি মনিটাইজেশ্যনটো হ'ব বুলি, চব এইটো নৰ্মেলকৈ দেখিছে। এইটো চবচোন এইটো চালোঁ 24 ঘণ্টাত আহি থাকে। 24 ঘণ্টা কেনেকৈ এতিয়া আহি থাকে মই এইটো দেখাই দিছোঁ। চাওক চেনেলটো কিমান ধুনীয়া আছিলে। এইটো ভিডিঅ' মই এতিয়া দেখিছোঁ ন, 49 দিন হৈ গ'ল মই ভিডিঅ' আপলোড কৰা নাই। কিহৰ কাৰণে আপলোড কৰা নাই আপোনাক মই দেখাইছোঁ। এইটো এনালিটিক্সত যদি একবাৰ যদি ক্লিক কৰে, আপুনি ক্লিক কৰি এইটো চাব, এই দেখিছে নহয় কিমান আহি থাকে চালোঁ। এইবোৰ 24 ঘণ্টা এতিয়াও আহি থাকে। মই আজি কিমান দিন মই আপলোড কৰা নাই, 50 দিনেই হৈ গ'ল আপলোড কৰা নাই। ৱাচ টাইম চালোঁ, ৱাচ টাইম মই ক্লিক কৰি দেখাইছোঁ। এইটো মনিটাইজেশ্যন হ'বলগীয়া হয় নহয়, এইটো এবছৰটো দেখাইছোঁ আপোনাক। এইটো ক'লে চাওক, ৱাচ টাইম 4000 লাগে। এইটো এতিয়া 6000 হৈ গৈছিলে, 6400 হৈ গৈছিলে, কিন্তু মই এইটো এৰি দিবলগীয়া হ'ল। কিহৰ কাৰণে এৰি দিবলগীয়া হ'ল আপোনাক দেখাইছোঁ। এইটো চাওক, যদি বেগ আহি পিনে আপুনি সম্পূৰ্ণ চাওক ছাবস্ক্ৰাইবাৰ কিমান বাঢ়িছে, কোনটোত কেনেকৈ বাঢ়িছে, আৰু ভিউৱাৰ্ছ কিমান আছে। গোটেই ভিউৱাৰ্ছটো যদি আপোনাক দেখাইছোঁ কিমান আছিলে মোৰ এক বছৰত আপোনাক দেখাইছোঁ। ভিউৱাৰ্ছটো চাওক কিমান 4 লাখ আছিলে মোৰ। এইটো এৰি দিবলগীয়া হ'ল। মনিটাইজেশ্যন কাৰণে আপুনি ক্লিক কৰি পিনি চাই, এইটো একবাৰ ক্লিক কৰিছে চাওক মনিটাইজেশ্যন আছে। ফ'ল' কমিউনিটি গাইডলাইন বুলি দেখাইছে ইয়াত। মই কমিউনিটি গাইডলাইন নকৈছিলোঁ, ফ'ল' নকৰিছিলোঁ, সেইকাৰণে মই এইটো ইউটিউবে মাৰিলে, মোক ষ্ট্ৰাইক মাৰিলে মই এইটো ইউটিউব চেনেল যিমান মই ভিডিঅ' আপলোড কৰিলোঁ এইটো মনিটাইজেশ্যন নোহোৱা কৰি ল'লে। এই দেখিছে ন, মই এবাৰ ঘূৰি ভিডিঅ'টো দেখাইছোঁ কোনো কি ভিডিঅ'ৰ কাৰণে দিয়াৰ কাৰণে এনেকুৱা হৈ গ'ল। আপুনি যদি কেতিয়াবা ইউটিউবৰ হয় এইটো ভিডিঅ' দি দিব, যিমান আপোনাৰ ছাবস্ক্ৰাইব থাকিলেও আপোনাৰ ওলাই দিব। এইটো চেনেল দেখিলে নহয় আপোনালোকে ভাবিছে কি ইউটিউবৰ বনিবলৈ সহজ বুলি। সহজ নহয়, আপোনাৰ 1 লাখ 2 লাখ যিমান মিলিয়ন ছাবস্ক্ৰাইবাৰ থাকিলেও আপোনাৰ ইউটিউবে একেবাৰতে উৰাই দিব ভুল কৰিলোঁ। এইটো দেখিলে নহয়, মইতো 50 দিন হৈ গ'ল ভিডিঅ' আপলোড নিদিয়া। চেনেলটো সকলো কমপ্লিট হ'ল। মই নিজৰ কণ্টেণ্ট বনাইছিলোঁ গোটেইখিনি। নিজৰ কণ্টেণ্ট বনালেও আপোনাৰ কপিৰাইট লাগি পিনি নহয়, এইটো নিজৰ কণ্টেণ্ট বনালেও আপোনাৰ কপিৰাইট ষ্ট্ৰাইক দি পিনি ইউটিউবে আপোনাক আঁতৰাই দিয়ে। বহুতে সেইকাৰণে ইউটিউবৰ আজিলৈকে বনিব পৰা নাই। বহুতে 100ৰ ভিতৰত 99%হে ইউটিউবাৰ বনিব নোৱাৰে। বহুতে চেষ্টা কৰে ইউটিউবাৰ হ'ম বুলি, কিন্তু সেইকেইটা ফ'ল' নকৰে কাৰণে তেহেঁতি ইউটিউবাৰ হ'ব নাই। মইতো দেখিছোঁ নহয় ইমান বছৰ 50, মই 2-3 বছৰ পৰা এইটো লাগি আছিলোঁ। এইটো আপুনি চালে এইটো আপুনি গম পাবই, 2 বছৰ বা 3 বছৰ লাগি আছিলোঁ। কিন্তু এতিয়া সেইটো কপিৰাইট ষ্ট্ৰাইক মাৰি পিনি এতিয়া মনিটাইজেশ্যন নহয়। আপুনি কি ক'ব আপলোড কৰি পিনি? আপলোড দি লাভেই নাই। যদি আপুনি 2-3 বছৰ কষ্ট কৰি যদি আপোনালোকৰ যদি এটকা যদি ইনকম নহয়, কিবা এটা যদি লাভ নহয়, আপোনাৰ এইটো বনাই লাভ নাই। এইটো দেখাইছোঁ, এতিয়াতো আপোনাক দেখাইছোঁ ভালকৈ। এইটো চাই লওক কোনটো কিহৰ ভিডিঅ'ত মাৰিলে এইটো আপোনাক। এইটো যদি এতিয়া মই কণ্টেণ্ট যদি মই একবাৰ এটা ক্লিক কৰিম, ক্লিক কৰিলে সেই ভিডিঅ'খিনি ওলাই যাব। ভিডিঅ'খিনি ওলাইছোঁ দেখিছে নহয়, দেখি পিনি ভিউ অলপ মাৰিছোঁ মই ইয়াত। এইটো চাই গৈছে দেখিছে নহয়, এইটোত মই মাৰিলে দেখিছে নহয়, টাৰ্ম এণ্ড পলিচিছ বুলি লিখা আছে। সেইটো মই ভুল হোৱাৰ কাৰণে এইটো কপিৰাইট মাৰিলে। ইউটিউবে মাৰিছে, বেলেগে কোনো নাই। মই দেখিছোঁ চব নিজৰ কণ্টেণ্ট বনাইছিলোঁ মই। আপুনি যদি ইয়াত যদি চাই এইটো চাওক, আৰু এটা মাৰিলে আহমেনা বাৰু, এইটো প্লেন এক্সিডেণ্ট হৈছিলে, মই তাৰ ওপৰত ভিডিঅ' বনাইছিলোঁ, সেইকাৰণে মোক এইটো কপিৰাইট মাৰিলে, বন্ধ কৰিলে। আৰু বহুতকেইটা মোক মাৰিলে। এইবোৰ দেখিছে মোৰ নিজৰ কণ্টেণ্ট আছিলে এইখিনি, ফটো চটো কিবা কিবিখিনি। যেতিয়া আপোনাৰ ইউটিউবটো গ্ৰ' হয়, এইখিনি চালে আগৰ ভিডিঅ' যদি আপুনি চাই থওঁ ভিউৱাৰ্ছ নাছিলে মোৰ সিমান, আছিলে অলপ আছিলে। যেতিয়া মোৰ সৰহকৈ ভিউৱাৰ্ছটো আহিবলৈ হৈছিলে, তেতিয়া এইটোৱে মোৰ লগত গাইডাৰ কৰিলে। চাওক কপিৰাইট মাৰিলে, কপিৰাইট মাৰি এইটো বন্ধ কৰিলে। এতিয়া চলালেও মোৰ যি হ'লেও হাৰ নামানো গাইজ, আপোনালোকে ছাপোৰ্ট কৰি যাব। মই আকৌ নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ, এইটো দেখিছে নহয়। এই চেনেলটো হ'ল ৰাইজৰ কথাখিনি বুলি, এইটো মই দেখাইছোঁ। এতিয়া যোনটো চেনেল মই ভিডিঅ' এতিয়া আপলোড কৰিছোঁ, এইটো চেনেল নতুনকৈ খুলিছোঁ। মই আকৌ চেনেলটো উৰাই দিলে, আৰু মই এনেকৈ বহুতকেইটা চেনেল উৰাই গৈছে আজিলৈকে, সেইকাৰণে মই ইউটিউবত বনিব পৰা নাই। আপোনালোকে সহায় কৰক এইটো চেনেল, আপোনালোকে সহায় কৰিব বুলি আশা থাকিলে এইটো ছাবস্ক্ৰাইব কৰক। এইটো মই ভাল আপোনাক কণ্টেণ্ট দিম। সেইটো যেনেকৈ ভাল কণ্টেণ্ট দিছিলোঁ, আপোনালোকক এটা সহায় হোৱাকৈ মই কণ্টেণ্ট দিম বুলি আশা ৰাখিছোঁ। এইটো চেনেল আপুনি ছাপোৰ্ট কৰক, ছাবস্ক্ৰাইব কৰি ৰাখক। ভালকৈ মই আগতে দিম বুলি আপোনালোকক সহায় কৰিব পাৰোঁ বুলি আশা ৰাখিলোঁ। প্লিজ ছাপোৰ্ট কৰক।